সাধারণ সম্পাদক লগতে আমি কোঅর্ডিনেশন কমিটিৰ মই সম্পাদক হয়। তো আমি বিটিআৰ চৰকাৰৰ লগত যিখিনি আলোচনা প্ৰক্ৰিয়া আগুৱাই লৈ আছো, আলোচনাখিনি আমি পজিটিভলি ধৰি লৈছো আৰু আমি আশাবাদী আমাৰ অনতিপলমে আলোচনাখিনি বিটিআৰ চৰকাৰৰ লগত হ'ব। সঘনাই আমাৰ যোগসূত্ৰ হৈ আছে। তো যোগাযোগ অব্যাহত আমি ৰাখিছো। আমাৰ মুখ্য উপদেষ্টা মাননীয় ললিত চন্দ্ৰ বৰ্মা আৰু মই আমাৰ যিকেইজন কৰ্মী আছো সকলোৱে আমি কাম কৰি আছো। তো গতিকে আমি অলপ দুখ পাই আছো, আমাৰ আলোচনাটো লেহেমীয়া হৈ আছে। তো আমাৰ যিহেতু কোঅৰ্ডিনেশন কমিটিৰ চিফ কোঅৰ্ডিনেশন মহোদয় আমাক জনাইছে যে 2 তাৰিখত যিহেতু আমাৰ এটা ডেট আছে, 2 তাৰিখত যদি আমাক আলোচনাৰ দিনটো ধাৰ্য নকৰে তেনেহ'লে নিশ্চয় আমি সিদিনাখনে আমাৰ কোঅৰ্ডিনেশন কমিটিৰ লগত যোগসূত্ৰ স্থাপন কৰি এটা আমি বৃহৎ আকাৰে আমি সাংবাদিক মেল পাতিম আৰু সাংবাদিক মেলত আমি ঘোষণা কৰিম যে পৰৱৰ্তী কাৰ্যপন্থা আমি কি কৰিম। মই প্ৰথমে আমাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সদৌ বিটিআৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ যি কোঅৰ্ডিনেশন কমিটি আছে, এই কোঅৰ্ডিনেশন কমিটি আজি আমি এখন বৰপেটা ৰোডৰ খৈৰাবাৰীত এখন বৈঠক অনুষ্ঠিত কৰিছোঁ। এইটো আমাৰ কাৰ্যনিৰ্বাহক সভা আছিল। ইয়াত আমি কেইবাটাও গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যোৱা 24 তাৰিখে শিক্ষামন্ত্ৰীৰ লগত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াৰ লগত এখন আলোচনা হৈছে। এই আলোচনা মতে আমাৰ কিছু তথ্য পাতি বিচাৰিছে আৰু অহা সপ্তাহত জুন মাহৰ প্ৰথম সপ্তাহত শিক্ষামন্ত্ৰীৰ লগত আৰু এখন মানে এলানি আলোচনা আৰম্ভ হ'ব। গতিকে সেইটোক লৈ আমি যি তথ্য সংগ্ৰহৰ মানে কাম আছিল, এই বিষয়টোক লৈ পেলাই আমি গুৰুত্ব সহকাৰে আজি ইয়াত মানে আলোচনাত বহিছোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ বিটিচিৰ যি প্ৰশাসন প্ৰমোদ বড়ো চৰকাৰ, তেখেতৰ লগত আমাৰ অল বিটিআৰ মানে ভেঞ্চাৰ টিচাৰ্ছ এছ'চিয়েশ্যন যি আছে, কোঅৰ্ডিনেশ্যন কমিটিৰ লগত এখন বৈঠক অনুষ্ঠিত হ'বলগীয়া আছে। এই বৈঠকৰ তাৰিখ ইতিমধ্যে তেখেতসকলে আমাক নিৰ্ধাৰিত কৰি দিব পৰা নাই। ইতিমধ্যে সপ্তাহৰ পিছত সপ্তাহ কিন্তু পিছুৱাই গৈ আছে। আৰু আমি এইটো তেখেতসকলক আজি আমি আহ্বান জনাইছোঁ যে এই যি আমাৰ লগত বিটিচি চৰকাৰৰ লগত যি আমাৰ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি, ভেঞ্চাৰ স্কুলৰ কোঅৰ্ডিনেশ্যন কমিটিসকলৰ যিটো মানে মিটিং হ'বলগীয়া আছে, এইটো 2 তাৰিখৰ ভিতৰত মানে মিটিংখন তেখেতসকলে আমাক ঘোষণা কৰিব লাগে। এইটো আমি ইয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু তেখেতসকলে আমি দাবী উত্থাপন কৰিছোঁ। চাওক, আমি যোৱা এপ্ৰিলৰ 4 তাৰিখে আমি এখন বৃহৎ আন্দোলন কোকৰাঝাৰৰ ৰাসমেলা ফিল্ডত আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ। গতিকে তাত আমাৰ চৰকাৰ পক্ষৰ পৰা আমাৰ লগত আলোচনা কৰাৰ কাৰণে তেখেতসকলে পোষকতা কৰিছিল। সেইমতে আমি তেখেতসকলক সহযোগিতা জনাই ইতিমধ্যে আমি কোনো আন্দোলন বা তেনেকুৱা ধৰ্ণা কাৰ্যসূচী আমি লোৱা নাই। আমি আশাবাদী, যিহেতু বিটিআৰৰ চৰকাৰে 6.3 ক্লজটোৰ ওপৰত তেখেতসকলে কাম কৰিব আৰু এইমতে অসম চৰকাৰেও আমাৰ বিটিআৰৰ স্কুলখিনিক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। শিক্ষামন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে ইতিমধ্যে মেডিয়া যোগে কৈছে যে বিটিআৰৰ বিদ্যালয়খিনি চুক্তিমতে মানে চুক্তিবদ্ধ হৈ আছে। বিটিআৰৰ যি চুক্তি 27 জানুৱাৰী 2020 চনৰ যিটো চুক্তি, তাত 6.3 দফা সন্নিৱিষ্ট কৰি বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰাৰ কথা তাত স্পষ্টভাৱে লিখিত হৈ আছে। গতিকে এই বিষয়টো বিটিআৰৰ বিদ্যালয় প্ৰাদেশিকৰণৰ সম্পূৰ্ণ বিষয়টো বিটিআৰে চোৱা চিতা কৰিব। ইয়াৰ কাৰণে যি ধনৰাশিৰ প্ৰয়োজন হ'ব, তাৰ কাৰণে মানে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে মেডিয়া যোগে কৈ থোৱা আছে। এইটো আমি আশা কৰিছোঁ, এইটো অতি সোনকালে হ'ব লাগে। আমাৰ শিক্ষকসকল দিনে দিনে হেৰি হৈ গৈ আছে, ৰিটায়াৰ হৈ গৈ আছে, হতাশাগ্ৰস্ত হৈছে। বিভিন্ন অভাৱ ৰোগজনিত কাৰণত আমাৰ বহু শিক্ষকৰ আলাই আথনি হৈছে, মৃত্যু পৰ্যন্ত হৈছে। গতিকে তেখেতসকলৰ আমি যি মানে ন্যায়, এইটো ন্যায় দিব লাগে। তেখেতসকলক ক্ষতিপূৰণৰ ব্যৱস্থাও কৰিব লাগে আৰু আমাৰ যি ৰৈ যোৱা বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰি এটা নতুন শিক্ষাৰ এটা বাতাবৰণ সৃষ্টি কৰিব লাগে। এইখিনি আমি দাবী কৰিছোঁ। আৰু যদি এই 2 তাৰিখৰ ভিতৰত
বিটিআৰ চৰকাৰে কোনো ধৰণৰ আলোচনাৰ যি তেখেতসকলে দিন নিৰ্ধাৰণ কৰি দিম বুলি কৈছিল, এই কথাটো যদি তেওঁলোকে নিৰ্ধাৰণ কৰি নিদিয়ে তেতিয়াহ'লে আমি পুনৰ আন্দোলনৰ পথ ল'ম আৰু এইবাৰ জংগী আন্দোলন কৰা হ'ব। আৰু যিহেতু 13 তাৰিখৰ পৰা আমাৰ পৰীক্ষাবিলাক আছে, তাৰ আগতে আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম, এদিনীয়া কাৰ্যসূচী ঘোষণা কৰিম। ইয়াৰ পিছত আমি জুলাই মাহটো যিহেতু বন্ধ থাকিব স্কুলবিলাক, গতিকে গোটেই জুলাই মাহটো আমি আন্দোলনৰ মাহ হিচাপে আমি ঘোষণা কৰিম। বিভিন্ন পৰ্যায়ত বিভিন্ন পদ্ধতিৰে আমি ৰাইজক সজাগতা কৰাৰ লগতে আমি দৃষ্টি আকৰ্ষণ কৰাব বিচাৰিম বুদ্ধিজীৱীসকলকো, অসমৰ ৰাইজক, বিটিআৰৰ ৰাইজক। গতিকে আমাৰ প্ৰতি কমচে কম তেখেতসকলে সহানুভূতিশীল হোৱা উচিত। আমি মৰি মৰি যিহেতু শিক্ষাদান কৰি আছো, গতিকে ইয়াৰ প্ৰতি তেখেতসকলে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ হিচাপে আৰু বিটিআৰৰ স্বাৰ্থ জড়িত এখন চৰকাৰ হিচাপে তেখেতসকলে এইখিনি দায়িত্ব পালন কৰা উচিত বুলি ভাবিছো আৰু আমি ইয়াৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু আমি শিক্ষকসকলকো ইয়াৰ যোগেদি আমি আজিৰ মিডিয়াৰ যোগে আমি ক'ব বিচাৰিছো যে যিসকল আমাৰ ভেঞ্চাৰৰ যিসকল মানে কৰ্মৰত শিক্ষক আছে, তেখেতসকলে কোনো ধৰণৰ হতাশাগ্ৰস্ততাত নুভুগি আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰক। অহা 2 তাৰিখৰ পিছত যদি চৰকাৰৰ লগত আলোচনা বিফল হয় তেতিয়াহ'লে আমি ধাৰাবাহিক আন্দোলনৰ আমি পথ মানে আমি ল'বলগীয়া হ'ব। আৰু তেতিয়া আমি আমাৰ এটা মেছেজত যাতে এটা আমি গ্ৰুপ মেছেজ কৰিম আৰু এটা যাতে আমি মানে আহ্বান কৰিম, এই আহ্বানত যাতে দলে দলে আহি যোগদান কৰে আৰু আমাৰ কাৰ্যসূচী সফল কৰে আৰু চৰকাৰক আমি আমাৰ যি মানে প্ৰাপ্যৰ যি দাবী, এই দাবীটো আমি যাতে সজোৰে উত্থাপন কৰিব পাৰো, দৃষ্টি আকৰ্ষণ কৰাব পাৰো, তাৰ কাৰণে আমি আমাৰ সমূহ শিক্ষকসকলক কোঅৰ্ডিনেশ্যন কমিটিৰ হৈ মই আহ্বান জনাইছো।